নমস্কাৰ স্বাগতম জনালোঁ ৰাম মেক্স ব্লগ চেনেললৈ। মই আজি আহিছোঁ বৰচলাত। ইয়াত মাকৈ ভিতৰত মই আহিছোঁ, আপোনালোকে চাব পাৰিব। পূৰা চাইডে চাইডে পূৰা মাকৈ হয়, ক'ব নালাগে। আৰু সেইটো চাইডত পূৰা ই কৰি আছে, মাকৈ কাটি আছে, মাকৈ ওলাই আছে। আপোনালোকক মই দেখুৱাম। আৰু আপোনালোকে মোৰ ভিডিঅ' নতুনকৈ চাই আছে, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিব প্লিজ, ছাবস্ক্ৰাইব কৰি মোক আগুৱাই লৈ যাব, এইখিনি মই ক'লোঁ। আৰু আপোনালোকক মই দেখুৱাম, সেইটো চাইডৰ পূৰা মাকৈ আছে। এইটো মাকৈ এইটো মাকৈ হয়, এইটো মাকৈ আছে। ইয়াত ঢেৰ মাকৈ আছে, ক'ব নালাগে। পূৰা সেইটো চাইডৰ পৰা মাকৈ ক'ব নালাগে। পূৰা মাকৈ হয়, পূৰা মাকৈ আছে সেইটো চাইডত, ক'ব নালাগে। মাকৈ কাটি আছে চাইডত, মাকৈ কাটি আছে। আপোনালোকক মই দেখুৱাম মাকৈ কেনেকৈ কাটি আছে, কেনেকুৱাকৈ হেৰি কৰি আছে, ছিগি আছে। আপোনালোকক মই দেখুৱাম ওচৰত গৈ, তেন্তে বলক আপোনালোকক মই দেখুৱাম। কাটি আছে, আপোনালোকক মই বেক কৰিও দেখুৱাম। মই ওলাই আহিলোঁ আৰু ওচৰতে চাহৰ বাগান আছে। চাহৰ বাগানৰ মাজত মই আজি যাম। ইয়াৰ ওচৰতে পূৰা আহি আছে চাহৰ বাগান, ক'ব নালাগে। কি সেউজীয়াকৈ হৈ আছে, ক'ব নালাগে। চাহৰ বাগানৰ ভিতৰত মই সোমাম, কি ধুনীয়াকৈ হৈ আছে, ক'ব নালাগে। সেউজীয়াকৈ সেইটো আহিলোঁ, আপোনালোকে চাব। পূৰা একদম নতুনকৈ মানে খেলিছে। বৰষুণ আহিলে হৈ যায়। সেইদিনাখন বৰষুণ আহিছিলে, বৰষুণ অহাৰ কাৰণে পূৰা নতুন খেলি আছে, ক'ব নালাগে। পূৰা একদম চাহৰ বাগান, ক'ব নালাগে। বাগান ভিতৰলৈকে মই সোমাম। ইয়াত কি বঢ়িয়া লাগে, ক'ব নালাগে। চাহৰ বাগান ভিতৰত সোমাইছোঁ মই, ক'ব নালাগে। কি ভাল লাগে, ক'ব নালাগে। কি মজা লাগে, সুন্দৰ হয় একদমবাৰে। যদি DSLR কেমেৰা থাকিলে হয়, ইয়াত মই বঢ়িয়াকৈ ফটো তুলিলোঁ হয়। একচুৱেলি DSLR কেমেৰাও নাই, একদমবাৰে নৰ্মেল কেমেৰা দি কৰিছোঁ, ক'ব নালাগে। আৰু মই বেছি ভিতৰলৈকে নাযাওঁ। ইয়াত চাগে সাপ ওলাব পাৰে, সাপ থাকিব পাৰে, ভয় লাগে। সেইদিনাখনতো মই একদমবাৰে লাগ ভাল আছিলে সেইদিনাখন, নহ'লে মই সেইদিনাখনে মৰিলোঁ হয়। সেইটো কাৰণে মই ভিতৰলৈ নাযাওঁ। মই আহিলোঁ ইয়াত। আজি এনেকুৱা গৰম দিছে নহয়, ক'ব নালাগে, থাকিব পৰা নাই। সেইটো চাইডৰ পৰা আহিলোঁ, তাৰপিছত ওচৰতে সেইটো চাইডতে সেইটো চাইডতো আছে, চাহৰ বাগান আছে। আৰু চাহৰ বাগান মাজে মাজে সেই তামোল গছ ৰুই থৈ দিছে, আপোনালোকক মই দেখুৱাম। পূৰা চুপাৰি তামোলৰ কৰি থৈ দিছে, ক'ব নালাগে। ইমান ভাল হোৱা নাই চাগে, বৰষুণ নাই চাগে, সেইটো কাৰণে ইমান ভাল হোৱা নাই। পূৰা শুকাই গৈছে, ক'ব নালাগে। মানে সাৰ পোৱা নাই, ভিটামিন পোৱা নাই, সেইটো কাৰণে ভাল হোৱা নাই, ক'ব নালাগে। এনেকুৱাকৈ গৰম লাগিছে সঁচাকৈ দেই, মানিব লাগিব গৰম। সেইটো আছে ছাগলী, সেইটো এটা চাঙৰ ওপৰত জাতিলাও আছে। সেইটো চাইড চাব আপোনালোকে, জাতিলাও আছে, জাতিলাও লগাইছে ইয়াত, ক'ব নালাগে। জাতিলাও সৰুকৈ লাগিছে, জাতিলাও দিছে সেইটো চাইড, ক'ব নালাগে। সেইটো চাইডতো আছে, আৰু পূৰা বন হৈ গ'ল। চাফাই কৰা নাই, চাফা কৰি থ'ব লাগে, চাফা কৰা নাই। পূৰা জংঘল হৈ আছে, ক'ব নালাগে।
মানে ভিতৰত গৈতো মই আপোনালোকক মই দেখুৱাম বুলি ভাবিছিলোঁ। তাৰপিছত ভিতৰত গৈ আপোনালোকক মই দেখুৱাবলৈ মই নোৱাৰিম, কিয় আৰু সাপ থাকিব পাৰে। গৰমৰ ছিজনৰ সাপ বহুত থাকে, তেনেকুৱা ছায়া জেগাত জংঘলৰ মাজত বহুত তেনেকুৱা ডাঙৰকৈ সাপ থাকে, সেইটো মই নোসোমাওঁ, ভয় লাগে। পোৱালি আছে চাহৰ বাগান, আছোঁ মই ছায়াত, মানে ইয়াত খাৰা হৈ আছোঁ মই, কেলে বহুত আজি টিকাফটা ৰ'দ দিছে, থাকিব পৰা নাই, ক'ত থাকিম ক'ত নাথাকিম সি হৈ আছে। আপোনালোকে চাব পূৰা আহিব লাগিছে, কি কৰিম আৰু উপায় নাই, গৰমৰ ইয়াত আহিবলগীয়া হৈছে। সেই জেগাখনৰ মই ফাৰ্ষ্ট টাইম আহিছোঁ, অহা নাই। একচুৱেলি মই আহিতো থাকোঁ সেইটো ছাইডত, বৰচলা হয় জেগাখন, বৰচলা হয়, বৰচলাত আহিছোঁ আজি, ব্লক বৰচলা হয় জেগাখন। তাৰপিছত মই চিংগিৰিলৈকে আহিলোঁ, তাৰপিছত সেইটো ছাইডত অহা নাই, বৰচলাত মই অহা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত। বহুত গৰম দি আছে, ক'ব নালাগে, ক'ত থাকিম ক'ত নাথাকিম এনেকুৱা হৈ আছোঁ, ক'বই নালাগে। আৰু ওচৰতে সেই দোকান এখন আছে, সেইটো চাইডত দোকান এখন আছে, দোকানত যাওঁ মই। পানী বহুত পিয়াহ লাগি আছে, ক'বই নালাগে, পানী খাবলৈ যাওঁ। ওচৰে পাঁজৰে দোকান এখনো নাই, অকণমান দূৰ যাব লাগিব, 500 মিটাৰ চাগে খোজকাঢ়ি যাব লাগিব দোকান। দাদা পানী হ'ব? পানী হ'ব ন? এক বটল দিব। ইয়াত পূৰা পানী পিয়াহ লাগিছে, ক'বই নালাগে। ঢাকনটো খুলিলোঁ, পানী খাওঁ। অলপ শান্তি পালোঁ দেই, ক'ব নালাগে। বহুত গৰম লাগিছে, ক'ব নালাগে, অকণমান শান্তি পালোঁ। মই বৰচলাৰ পৰা মই ওলাই আহিলোঁ, এতিয়া মই গাড়ীত আছোঁ। আপোনালোকে চাব গ'লে চাইডে পুৰা চাহৰ বাগান হয়, ক'ব নালাগে, ধুনীয়া লাগে। আৰু গাঁওখনৰ পৰিৱেশ বহুত ভাল, ক'ব নালাগে। মই এতিয়া বৰ্তমান দোকান এখনলৈ গৈ আছোঁ, আৰু সেইটো ছাইডত আহি বহুত ভাল লাগে, পুৰা চাইডে পুৰা চাহৰ বাগান, একদম বাৰু বহুত ভাল লাগে গাঁওখন পৰিৱেশ আহি। আহিলে পৰঠা খাওঁ, বহুত ভোক লাগিছে, ক'ব নালাগে। পৰঠা খাই লওঁ। বৰচলা আৰু বালিজানৰ পৰা মই আহিলোঁ, সেইটো ছাইডত বৰচলা ছাইডত গৈ বহুত ভাল লাগে। পূৰা গাঁওখনে ক'বলৈ গ'লে পূৰা চাহৰ বাগানে, ক'ব নালাগে, পূৰা চাইডে পূৰা চাহৰ বাগান, আৰু চাহৰ বাগান মাজে পূৰা তামোল গছ ৰুই থোৱা আছে, বহুত ভাল লাগে, মানে বহুত সুন্দৰ, ক'ব নালাগে। ৰাস্তাও বহুত ক্লিন হয়, ক'ব নালাগে। একচুৱেলি চিৰাজুলি হৈও যাব পাৰে বৰচলা, আৰু ঢিকিয়াজুলি হৈও যাব পাৰে, যোৱা ৰাস্তা আছে এইখিনি। আৰু তাৰপিছত মই একচুৱেলি ইমান ডাঙৰ ইউটিউবাৰ নহয়, জাষ্ট মই প্ৰেক্টিছ কৰি আছোঁ। একচুৱেলি মই মোৰ ফালৰ পৰা মই বেষ্ট দিবলৈ মই ট্ৰাই কৰি আছোঁ। আপোনালোকে মুঠতে মোক ছাপোৰ্ট কৰি মোক আগুৱাই লৈ যাব, এইখিনিয়ে মই আপোনালোকৰ মাজত মই ক'লোঁ। আৰু আপোনালোকে মোৰ চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো দাবি দিবলৈ নাপাহৰিব। মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে অতি সোনকালে পায়। এইখিনি আপোনালোকৰ মাজত মই ভাল ভিডিঅ' লৈ আনি থাকিম। আপোনালোকে মুঠতে মোক ছাপোৰ্ট কৰি মোক আগুৱাই লৈ যাব, সেইখিনি মই ক'লোঁ। আজিলৈ তেন্তে, বাই।